ধৰ্ষণকাৰীসকলক ডাইৰেক্ট মেইন পথত ওলাই আনিব লাগে আৰু ওপেনলি সিহঁতক গুৰিয়াব লাগে। নমস্কাৰ প্ৰিয় দৰ্শক, এই মুহূৰ্তত মই ষ্টুডিঅ'ৰ মাজত উপস্থিত আছো আৰু লগতে আপোনালোক সকলোকে আমাৰ এই ষ্টুডিঅ'ত স্বাগত কৰিলো। আজি মোৰ লগত আছে এইফালে নুৰুল আৰু এইফালে আছে পিংকু। তো বন্ধুসকল, আজি আমি কথা পাতিম ধৰ্ষণৰ বিষয়, যিটো নেকি কলকাতাত ঘটনা হৈ গ'ল আৰু আমাৰ অসমত হৈ গ'ল গুৱাহাটীত। তেওঁৰ বিষয়ে আমি কিছু কথা পাতিম। তো ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে কিছু কথা বুজি পাব। তো পোনপ্ৰথমে মই সুধিব বিচাৰিম যে পিংকু, এই ধৰ্ষণকাৰীসকলৰ বিষয়ে কি কথা ক'ব বা কেনেকুৱা পদক্ষেপ ল'লে মানে ভাল হয় সিহঁতৰ? সিহঁতৰ বাবে কোনো কি জেল সৃষ্টি কৰিব নালাগে, কি ধৰ্ষণৰ বাবে ধৰ্ষণ কৰি সিহঁতৰ বাবে কোনো জেলে নাই এখন, অসমত জেলে নাই কোনো। ইহঁতক কি কৰিব লাগে, মেইন ৰাস্তাত আনি পেলাই মেইন মুকলি মঞ্চত যাতে গুলি কৰিব লাগে, সিহঁতক অপেনলি যাতে পুরো গুলি দিয়ে তেতিয়া ভাল হয়। কি তেতিয়া কি এই কাৰণে ভাল হয়, কি যেতিয়া কোনোবাৰ ভাবিব পিছত যে কি ৰেপ কৰিলে কেনে ধৰণৰ শাস্তি দিয়া হয়, বাকি আউটৰ মানুহগিলানো দিল কুপি যাব সিহঁতৰ ভাবিব। যদি আৰু জেলত থৈছে, কালি থৈছে, পৰহি আৰু ওলাই আহিছে, বাকি আউটৰ মানুহগিলানে সুবিধা পাই যাব, সুবিধা পাই যাব, ভাবিব জেলত থালেতো ওলাই আহিব পাৰিয়ে, গতিকে ৰেপটো কৰি দিওঁ। তো এইকাৰণে আৰু বৰ বিশেষ ক'ব লগা নাই, এইখিনি ক'লো আপোনাক আৰু। তো এতিয়া আমি নেক্সট কথা পাতিব বিচাৰিম যে নুৰুলে কিছু কথা ক'ব, এই ক্ষেত্ৰক লৈ কেনে কি ক'ব? তো চাও মাইকেল দা, পিংকু যিখিনি কথা কৈছে একদম সত্য কথা কৈছে, ভাল কথা কৈছে, তেনেকুৱা হ'ব লাগে। মোৰো ক'বলগীয়া কিছু আছে। এতিয়া চাওক, ভাৰতখন স্বাধীন হৈ গৈছে মাইকেল দা, কিন্তু চাওক আমি স্বাধীন হৈছো, স্বাধীন হৈ গৈছো আমি, কিন্তু আমাৰ ভণ্টি বাইদেউসকলে স্বাধীন হৈছে জানো? মই ভাবো স্বাধীন সিহঁতে 20-30% পোৱা নাই। এই ক্ষেত্ৰক লৈ আৰু এই ধৰ্ষণৰ ক্ষেত্ৰক লৈ কেনে ধৰি লওক সিহঁতে মুকলি আকাশত উৰিব পৰা নাই। চাওক, আগতে হয়তো বছৰত এটা ধৰ্ষণ শুনিছিলো, হয়নে? এতিয়া মান্থলি মোটামুটি 5টা 6টা 7টা 8টাক লৈকে ধৰ্ষণ যায়, হয়নে? ধৰ্ষণৰ সংখ্যাটো কিমান বাঢ়ি গৈছে, আগুৱাই যাই আছে। বাঢ়ি যোৱাৰ কাৰণ আছে, এই কাৰণটো মই ক'লোছো, এইটোৱেই কাৰণ বাঢ়ি যোৱাৰ কাৰণটো। যেনেবা ধৰি লওক, এতিয়া যদি এই কি শাস্তিটো যদি নিদিয়ে, শাস্তিটো নিদিলে বাকী ধৰ্ষণকাৰীসকলে আৰু নতুন নতুন জন্ম হ'ব, যে দেখোন জেলত থলে দেখোন 2-3 মাহৰ পিছত আৰু ওলাই আহিব পাৰে, সাহসটো বাঢ়ি যাব। তেতিয়াহ'লে ধৰ্ষণ কৰাটোৱে ভাল, নহয়? টকাৰ গৰমত ওলাই আহিব। তো এটাই কথা যে আমি সাৱধান হ'ব লাগিব। এক নম্বৰতে এটা কথা যে আমি ষ্ট্ৰং হ'ব লাগিব। তো ষ্ট্ৰং হ'ব লাগিলে আমি কম ফোকাৰতে একদম জৰুৰী দেই মাইকেল দা, শিকিব লাগিব। ট্ৰেইনিং দিব লাগিব, জিমত এডমিশ্যন লওক, ছোৱালীসকলে জিমত এডমিশ্যন লওক, ষ্ট্ৰং হওক। কাৰণ ষ্ট্ৰং হ'ব লাগিব আমি। বৰ্তমান যিটো আমি পৰ্যায় দেখি আছো, অসুৰবিলাকৰ যি অত্যাচাৰ দেখি আছো আমি, তো আমি নিজে ষ্ট্ৰং সজাগতা হোৱা জৰুৰী, হয়নে মাইকেল দা? আমি গাৰ্জেন বিলাকো সাৱধান হ'ব লাগিব, গাৰ্জেন বিলাকে গুৰুত্ব দিব লাগিব আমাৰ ছোৱালীসকলৰ ওপৰত, বাইদেউসকলৰ ওপৰত। টিউচনত যাব, হয়নে? স্কুল যাব, বা অন্যান্য ছোৱালীৰ কাম থাকে, সপোন থাকে, সেই সপোন লৈ বাহিৰত ওলাই যাব, হয়নে? আশাৰে ওলাই যাব। তই মমিতাৰ কথাটো সিদিনা কওঁ, হয়নে? কিমান এটা আশাৰে, হয়নে, তেওঁ এটা চাকৰি পাইছিল, ডক্টৰী, হয়নে? মেডিকেলৰ ভিতৰত ৰেপ কেছটো চলি গৈছে, কিমান এটা দুখ লগা এটা, হয়নে? দেউতাক মাকে কিমান এটা আঘাত পাইছে, এনেকুৱা ধৰণৰ মৃত্যু দেখা পাইছে নিজৰ সন্তানৰ। তো ভাবক মাইকেল দা, যদি এতিয়া ধৰি লওক আপোনালোকৰে ভণ্টি বা বাইদেউ হ'লে হয়, তো আপোনাৰ মনত সেইটো কেনেকুৱা অনুভৱ হ'লে হয়, হয়নে নহয়? হয়তো আপোনাৰ নাথাকিব পাৰে, যদি আলহী হয়, আলহী হ'লেওতো ভণ্টি বা বাইদেউ হয়, হয়নে নহয়? তো তেওঁলোকক দেখা পালে আপোনাৰ মনটো ঠাণ্ডা হৈ থাকিব নেকি? তেজটো ঠাণ্ডা হৈ থাকিব নেকি? নিশ্চয় জ্বলি উঠিব, হয়নে নহয়? তো তাৰ বিষয়ে মই কিছু কথা ক'ব বিচাৰিম যে ছোৱালীসকল সাৱধান হোৱাটো বহুতেই উচিত। সাৱধান কেনেকে হ'ব তাৰে দুটামান কথা কৈ দি আছো। সৰু সুৰা এনেকুৱা মেটেৰিয়েল আছে, স্প্ৰে এটা আছে, স্প্ৰে পাই চকুত মাৰি দিলে মানুহ বেহুচ হৈ যায়। আৰু ছোৱালীবিলাকে সেইটো যাতে ইউজ কৰে, বেছি দামৰ নহয় এইটো চাগে, মই বিশেষ নাজানো, 1000-1500 মান লয়, 1000-1500 মান লয় চাগে। এইটো লওক আপোনালোকে বেগটো নিয়ে ন, ছোৱালী 90% ছোৱালী বেগ বেগটো ল'বই। তো এইটো কিনি আপোনালোকে ধৰ্ষণ কৰাৰ আগত
মানে স্প্ৰেটো কৰি দিলে মানে কৰি দিলে বাচি আহিব পাৰিব বাচি আহিব পাৰিব আপোনালোকে সেইটোৱে কথা থৈ দিয়ক ৰাখি পেলাই লগত হয় আৰু মাইকেল দা এটা কথা কওঁ যদি সিহঁতৰ এইবোৰৰ প্ৰতি ইণ্টাৰেষ্টেড হয় হয় না হয় সিহঁতে ৰেড লাইট এৰিয়াত যাওক ৰেড হয় লাইট না আছে 1000 বা 500 টকা দি হয় না হয় তাতে মনটো উপভোগ কৰি মনটো উপভোগ কৰি আহা ছোৱালী এজনীৰ জীৱন ধ্বংস কৰাটো খুবেই এটা বেয়া বহুত বেয়া বুজি পাইছে না মাইকেল দা কাৰণ জীৱনটো বহুত কষ্টৰ দ্বাৰাই হয় না মাক দেউতাকে সপোন সৰু ৰচি জীৱনটো গঢ়ি নিব চেষ্টা কৰে হয় হয় কিন্তু নিমিষত 2 মিনিট 3 মিনিটত জীৱনটো ধ্বংস কৰি দিয়ে তো সেইটোৱে আৰু এই ধৰ্ষণকাৰীক কৈছো আমি হয় হয় ধৰ্ষণকাৰীসকলে ৰেড লাইট যাওক অসুৰবিলাক ৰেড লাইট এৰিয়াত যাওক হয় মাইকেলে কৈছে হয় হয় তেনেকুৱা কৰক হেৰি কৰিব লাগে সেইকাৰণে মই কৈছো কি হাৱাজটো এৰি পেলাই মানুহ মৰমত আহক মানে হাৱাজটোৰ প্ৰতি ইমান চকু দিব নালাগে নহয় হয় হয় মৰমত আহকচোন ডাইৰেক্ট বিয়া পাতিব পাৰে ডাইৰেক্ট বিয়া পাতক ইমান যে হাৱাজৰ প্ৰতি ইমান ইণ্টাৰেষ্ট আছে তো বিয়াখন পাতি লওক না ক্ষতি একো নাই অধিকাৰ আছে আপোনাৰ বিয়া পাতাৰ বিয়া পাতাৰ অধিকাৰ আছে না হয় হয় তো আপোনালোক বিয়াখন পাতি লওক এটা মাইকেলৰ কথা কওঁ মই কিছুমান মানে অসুৰৰ কাৰণে আমাৰ মানে ভাল বিলাকনো বেয়া হৈ যাইছে আমাৰ বদনামী হৈ যাই আছে এটা ভাল বিলাককো তাৰমানে মানে ভয় খাব ধৰিছে মানে আমি এতিয়া মানে কি ল'ৰা নহয় এতিয়া আমাৰে মানে কি বেয়া লাগি আছে আমাৰ বেয়া লাগিছে আমাৰে বেয়া লাগিছে মানে কোনে কৰিছে ল'ৰা কৰিছে ল'ৰাটো আমিও ল'ৰা আমাৰ নামতো পৰি যায় তোমাৰ নামত আমাৰো বেয়া লাগে ন হয় হয় তো এটা বিচাৰো মাইকেল দা যে আগৰ দিন ঘূৰি আহক হয় ছোৱালী নিজ স্বাধীনমতে যাতে ঘূৰিব পাৰে হয় সমাজখন চলাই নিব পাৰে তো অৱশেষত মই দুটামান কথা ক'ব বিচাৰিম কথাখিনি হৈছে যে পিংকুই অলৰেডি কৈ গৈছে যে মোৰ মতেতো এইটোৱেই যে ধৰ্ষণকাৰীসকলক ডাইৰেক্ট মেইন পথত ওলাই আনিব লাগে আৰু অপেনলি সিহঁতক ঘূৰিব লাগে কি ক নহয় পিংকু ডাইৰেক্ট সেইটোৱে মই ক'ব বিচাৰিম মোৰ ফালৰ পৰা সেইটোৱে ৰিকুৱেষ্ট আৰু আপোনালোকৰ মতামতটো জনাব আজি আমি কেনেকৈ কথা পাতিলোঁ কেনেকৈ কথা নাপাতিলোঁ আমাৰ যিখিনি হেৰি আছে মনত কথা ভাৱ চলি আছে সেইখিনি আপোনালোকক ক'লোঁ যদি কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰি দিয়ে যেন তো বন্ধুসকল আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আপোনালোকে এটা কমেণ্ট কৰি জনাব আমাকো কিছুমান কথা ক'ব আৰু লগতে লাইক এটা কৰি দিব আৰু বন্ধুবৰ্গসকলৰ মাজত শ্বেয়াৰ কৰি দিব কাৰণ আপোনাৰ শ্বেয়াৰটোৱে কাৰোবাক এটা শিকাব আমাৰ কিবা এটা দুই এটা কথা শিকিব লগা হ'ব পাৰে হয় হয় ইমান নাজানো আমি হয় হয় তো এইখিনি ক'ব বিচাৰিম নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ জয় আই অসম।